কৈছি এই গৰমত কিজানি আমি মাৰাই যাব লাগব গৰমৰ কথা নকবি। গৰমত মাথা চাথা নষ্ট হৈ যায় আৰু মোৰ পিঠিত যি ঘামচি অলচি খুজেদি থাকবা পাৰা নাই। গাছ কেইডলা আৰু কি হৈছে? গৰম পৰিলে লৰবাই নোখোজে। এটা কাম কৰিলো ৰকি ভাই, আমি তিনিও লগ লাগি গাছ কেইডলাই লৰে যাওঁ। অলপ তেতিয়া বতাহ আহিব, তেতিয়া ঠাণ্ডা লাগব। জলত দোষ, তোৰ মাথাত একো নাই নেকি? এই ধুমকেচ কেইডাল লৰালে লৰব নেকি হা? বেদলা অকণ বাৰীত আম আছে, আম চুৰ কৰি আনোছো এই গৰমত। আম কুটি খোৱা মজাই বেলেগ। জনী ভেদলা নকৰিবি, মোক মাই দিয়া নাম আছে, নাম কাৰি মাতবি। কেতিয়াবা খং উঠিব গল লেপি দিম, আমৰ গাছত উলমে থৈ দিম মাৰি কিনে। ভেদলা তাক মাৰি কিনে আমৰ গাছত উলমে থয়ে? এশবাৰ ভেদলা বুলি কাম, কি মুৰা দাও ঘেণ্টা দাও কৰবি তই? এটা আঙুলি যোগ্য নহয় তই মোৰ। ভেদলা তই কিয় খং কৰা? তোক দেখোন সকলোৱে ভেদলা বুলিয়ে মাতে, সেইকাৰণে ইও মাতছি। আকৌ খং কৰবা লগা কথা নহয় যিহেতু। ৰকি ভাই, তইও মোক ভেদলা বুলি মাতা? তোক মই ভাল বুলি ভাবছিলো, তইও খাই নিচিনা একে হলি। বহুত দুখ পালো দেই আজি মই। ভেদলা কিয় খং কৰা? তোক আমি ভেদলা বুলি মাতছো। কিয় খং কৰা? এতিয়া যো আম খাবা লাগে, আৰু আম খাই গাও ধুবা লাগব। একমাহমান গাও ধুৱা নাই, গা পিটি আছে গোটেই খুজেতি। জনী মোৰ গোটেই পিঠিখান খুজেতি থাকবা পাৰা নাই, ঘামচিত ধৰি চেক চেকি ধৰছি আই। ৰকি তোক মই এটা পাউডাৰ দাও, সেইটো পাউডাৰ পুৱাই গধলাই ৰাতি 12 বাৰ মাৰবি, তোৰ পিঠি চিকচিকা হৈ যাব। যাৰ নাম নবৰত্ন, ঠাণ্ডা কুল। দুয়েতো কম জহুত নহয়, একমাহমান গা ধুই নাই তোৰে ঘামচি নলে কিবা হব? হেলা বাদ দি, এতিয়া যৌ আম খাবা লাগে, দেৰি হৈছি। নাযাবা মোকে এৰি থৈ, আহাচোন কাষে চাপি নাচো এপাকৈ। কেলা হাং বাৰী ঘুৰলো, এটা জাংমেৰ বাহ নাপলো। আজি মাই মোক চেছ কৰব, মই কি কৰি খাম? জালমেৰ বাহ আমাৰ ভাঙবা পাৰা নাই। চেকালাকা বম বম। গলো এই গৰমত তই কি হৈ আছে? ঘৰত থাকবা পাৰি। দাদা তই ক'ত মৰছিলি আই? 1 বছৰমান দেখাই নাছিলো, আজিহে দেখা পালো। জালমেৰ বাহ এটা বেচি আছো ৰ। গৰম পৰছি না, বৰা বোলে বহুত মাছ গৈ। মই আজিকালি বোম্বেত থাকো, বোম্বেত মোৰ সম্পত্তি 10 বিঘা মাটিয়ে আছে, মই এতিয়া কৰৰ-পতি। তহঁতে কি ঘেণ্টা দাও কৰি আছা? তাতে বৰা বুবি যাও, মোৰ লগত হলো, তোকো কৰৰ-পতি বানাই দিম 2 দিনত। হয় দে মই কি ঘেণ্টা দাল কৰি আছো জালমেৰ বাহ বেছি, তোৰ লগতে যাও যো, মোৰো কરોৰপতি হবা বৰ ইচ্ছা। কোনদিনা নিবি ক মোক? মোৰ পাত্তা নাই মই কোনদিনা যাওঁ, বছৰ ফোন আহিলে মই গুচি যাম হৌচকে। বাপ্পা ভাজ লগা তই আগতে কেনা আছিলি, আজিকালি বোম্বেত থাকি বদলি গেলি মানুহ। কি হেণ্ডচাম লগা আহিছি তো। ৰচোন গলো, মোৰ বছৰ ফোন আছে। হেল্ল' বছ কওক, কি 10 কৰোৰ? নিশ্চয় আপোনাৰ একাউণ্টত মই পঠাই দি আছো। বাপ্পা ভাজ লগা তই কি বনি গেলি? কি আসলি কি হৈ গেলি? 1 লাখ 2 লাখৰ কথাই নাপতা আজিকালি, 10-20 কৰোৰ টকা। বাপ্পা মোকো বনাই দিয়ে তোৰ নিচিনা কিবাকে। গলো, তই কথাবিলাক জিংকে ভাবছা সিংকে নহয়। মোৰ ঘৰত খাবাক লাগি এক মুঠি ভাত নাছিল, লাইনৰ পোহৰ নাছিল, লেম জ্বলাবাক লাগি কেৰাচিন নাছিল। কম কষ্ট কৰি মই ডাঙৰ চলি, সেই দিনাই মই 1 টকা এটালৈ বোম্বেত গুচি গৈছো। আজি মই কৰৰ-পতি। ভাজ লগা মই 1 টকা এটা ঘৰৰ পৰা লৈ যাম বোম্বেত, আৰু মই বোম্বেৰ পৰা ঘূৰি কৰোৰপতি হৈ যাম। গলো, তই এতিয়া জালমেৰ বাহ ভাঙি বৰা বুগে যা। তোক মই যেতিয়া লাগে তেতিয়া ফোন কৰি দিম, তই 1 টকা এটা লৈ যাবি আৰু বোম্বেৰ পৰা কৰোৰপতি হৈ ঘূৰি আহিবি। হ'ব দে ভাজ লগা, মই এতিয়া যাওঁ, মাইকীজনী ৰখি আছে। যেতিয়া মোক লাগে ফোন কৰবি, মোৰো কৰোৰপতি হবা বৰ ইচ্ছা। ময়ো কৰোৰপতি হৈ ডাঙৰ গাড়ী ল'ম, ডাঙৰ ঘৰত ঘুমাই থাকিম। দে গলো, তই এতিয়া যা, তোক কিজানি মায়ে ৰখি আছে। দে ভাজ লগা মই যাওঁ দে। গৰু চহৰৰ বাচ্চাৰ লগত কি হব? যি কওঁ তাকে বিশ্বাস কৰি লয়ে। মই মৰি আছো গুৱাহাটীত বাচন ধুই অকণ নালা চাফা কৰি, সি আৰু কৰোৰপতি বানাই দিব লাগে। মইহে জানো মোৰ লগত 1 টকা এটা নাই। বন্ধুসকল, মই ৰকি, এয়া মোৰ দোষ জনি। আপোনালোকে যদি আমাৰ চেনেল ধেমালিৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।